সদায় অসমীয়া হৈ জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম। জয় আই অসম। আসসালামু আলাইকুম, সত শ্ৰী আকাল, নমস্কাৰ অসমবাসী ৰাইজ। ৱেলকাম টু মাই নিউ ভ্লগ। বলক আমি আজি এটা নতুন ভিডিঅ' বলা ডাইৰেক্ট এতিয়া মটৰ ভ্লগত আপোনালোকক লগ পাই আছো। বলা যাই মজা লাগিব একদম। নমস্কাৰ, আজি আমি এটা নতুন জেগাত যাম। জেগাডোখৰ যাই দেখা হ'ব আৰু কি জেগা হয়। বিৰাট জেগা, মানে ভাল জেগা একদম। আৰু ইয়াৰ পৰা মিনিমাম আমাৰ আৰু 70 কিলোমিটাৰমান আছে। যাব লাগিব, গৈ আছোঁ এতিয়া। আৰু যি হয় দেখা যাওকচোন কেনেকুৱা লাগে। এই হৈছে বৰমা গীৰ্জাঘৰ। ইয়াতে আহিব লাগিব। ইয়াতে গাহৰি বাগিচা খাবৰ কাৰণে মজা লাগে। ইয়াতে আমি ইয়াতে কিবা খাব ইয়াতে অলপ সুৰকিলোঁ। সুৰকি পেলাই আকৌ গৈ আছোঁ এতিয়া লাহেকৈ। আৰু ইয়াৰ পৰা আৰু মিনিমাম হাজোলৈকে আৰু 20 কিলোমিটাৰমান আছে। এয়া চাই লোৱা কি ধুনীয়া মজা। আমি হাজো আহি পাম লাহেকে। ৰাস্তা ওখ চাপৰ হৈ গৈছে লাহে লাহে। বলা ৰাকেশ, আমাৰ ৰাস্তা আৰু বেছি দূৰ নাই, মাত্ৰ 3 কিলোমিটাৰ আছে। এতিয়া আমি সুধি ল'লোঁ পৰামৰ্শ ৰাস্তা বোলে ইফালে দি যায় আপোনাৰ। এতিয়া আমি আগত দেখি যাওঁ। আৰু পাই গ'লোঁ আমি এতিয়া পৰামৰ্শা। এই পৰামৰ্শৰ পৰা আমি এতিয়া এইফালে দি গেট হয়। এইটো এই গেটেদি আমি এতিয়া উঠি যাম আৰু মজাকৈ একদম। আৰু ৰাস্তা আগেদি আছে। এই চাই লওক, এতিয়া ঘূৰি থাকিম। এতিয়া এহেৰ পৰা ঘূৰি দিম। আৰু কিমান ভিউ পাব এতিয়া। আৰু এই চাওক ৰাস্তা, পাহাৰৰ পৰা উঠি থকা বঢ়িয়াকৈ। আৰু দেখা পাইছেনে আপোনালোকে? পাৰফেক্ট জেগা। বলা মজা লাগিব যায়। মই শ্বিলঙত অহা লাগছে দেখোন নে ৰাকেশ? কি জেগা হয় দেখা নাই? টাৰ্ণিং কি টাৰ্ণিং, হেভি টাৰ্ণিং একদম। আৰু ৰাস্তা ভাল আপোনাৰ, ৰাস্তা ভাল কিন্তু ৰিক্স আছে। আৰু ইয়াতে কেইটামান পূজাৰী আমাক ৰখাব লাগিছিল, কিন্তু এই চবত ৰখি চখি লাভ নাই। মানে এইচব অচিনাকি জেগা নাই, যিমান যি হ'লেও ফটকৈ ৰখাটো অলপ বেয়া কথা হয়। ৰাস্তা চাই লওক, বা ৰাস্তা পোৱা ৰাস্তা কি ৰাস্তা। কি বঢ়িয়া বে, মজা লাগিছে, মজা লাগিছে আহি পেলাই। ৰাস্তা কিন্তু একদম ঝাক্কাছ ৰাস্তা, পাৰফেক্ট ৰাস্তা একেবাৰে। এই দেখা পাইছে কি ধুনীয়া ৰাস্তা দেখা পাইছে না? খালি ঘূৰি থকা, টাৰ্ণিং ঘূৰি থকা, টাৰ্ণিং ঘূৰি থকা, ঘূৰি থকা, ঘূৰি থকা। কি জেগা বে, চাই লওক কি ধুনীয়া আছে। ৱালা কি পাৰফেক্ট। টেনশ্যন এনেকুৱা নেকি? টেনশ্যন তেনেকুৱা সদায়। আপোনালোকে যদি পৰামৰ্শত আহে, ৰাস্তা চাই আপোনালোকে পাগল হৈ যাব। আৰু কি ৰাস্তা, জাষ্ট আপোনালোকক ভিউ দেখাই দিওঁ কেনেকুৱা লাগিছে, চাই লওক। এই চাওক কি মজা। সেই দেখাইছে নে ইফালে? সেই দূৰলৈকে চাওক একেবাৰে কি ধুনীয়া দেখাইছে না? ৰাস্তা চাই লওক ইফালে কি পাৰফেক্ট। দুটামান এটা ফটো উঠিম, উঠি আমি আগত দি যাম। আমি দেখা পাই আছোঁ, আপোনালোকে কেমেৰা ভালকৈ দেখা নাপাব। কেমেৰা মানে আমি যিহেতু আমি মোবাইল দিহে কৰোঁ, সেইকাৰণে ইয়াৰ এতিয়া ওপৰত দি যাম। চাওক মাহত দেখা নাই, ওপৰত যাই এতিয়া ফটো উঠোঁ। আৰু মানে ইমানেই ভাল পাইছে। আৰু সেই নাজাৰা চাই লওক, নাজাৰা চাই লওক, নাজাৰা চাই লওক। এই চাই লওক দেখা পাইছে না? সেয়ে সেইটো আপোনাৰ চৰ্টকাট ৰাস্তা আছে, কিন্তু যাব নোৱাৰি। সেইটো আমি বাইক চাইক থৈ যাব নোৱাৰোঁ। আৰু আহি মজা লাগিল দেই, ভাল লাগিল, মজা একদম। পইচা উচুল হৈ গ'ল, পইচা উচুল হৈ গ'ল একেবাৰে। সেই পৰামৰ্শ জেগা আপোনাৰ ৰাস্তা। আমি আগৰ পৰা ঘূৰি আহোঁ, আগত কি আছে, আগত কি আছে একপাক চাই আহোঁ। তাৰপিছত ওপৰত যাম, ওপৰত যাই দেখাম আপোনালোকক। আৰু চাই থাকক আমাৰ ভিডিঅ'। হাজোৰ পৰামৰ্শা। এইটো পৰামৰ্শা ৰাস্তা, চাই লওক কি ধুনীয়া। এই ওপৰত দেখি আমি যাম আৰু লাহেকৈ। দেখা পাইছে নে কি মজা। বলৰ ওপৰত দেখি যাই চাওঁ কেনেকুৱা লাগে।
সাইডে 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 আপোনাৰ দোকান এখন আছে এই চাওক কি ধুনীয়া হৈছে আপোনাৰ পোৱা মক্কা আহি কিবা এটা ভাল লাগিছে দেই আৰু ভাল লগা জেগা একেবাৰে মজা প্লেচ আৰু ৰাস্তাটো আপোনাক দেখাই ৰাস্তাটো কি ৰাস্তা এতিয়া আগত দিয়ে বলকচোন যাই চাওঁ সেই কিবা আছে যাই চাওঁ বলক কি আছে আগত এতিয়া সেই তলফালে কিবা আছে সেইটো চাই আহোঁ কি আছে তলত তলত দোকানে আছে নেপাওঁ কিন্তু কিবা আছে এতিয়া গম নাপাওঁ না আৰু নে চাই আহোঁ তলত যাই পেলাই কি আছে তলত তলত দোকান আছে আপোনাৰ আৰু আপোনাৰ এইফালে পকান এটা শিল এটা আছে শিল নহয় এইটো মন্দিৰতে শিল হয়তো আপোনাৰ কিবা ৰাস্তা এটা আছে এইটো ৰাস্তা বুলি আহে পায় এইটো আপোনাৰ বুলিয়া ৰাস্তা আৰু যোনটো আমি আহিছোঁ সেইটো হৈছে আপোনাৰ বাইক লৈ আহা আপুনি গাড়ী লৈ আহে যেনেকৈ আহে আপুনি আহিব পাৰে দেখা পাইছে কি ধুনীয়া হয় হা কিবা এটা ভাল লাগিছে কিন্তু আহি পেলাই আৰু আপোনালোকে আহিব যিহেতু আপোনালোকে চৌদি আৰবত থাকে মক্কা সেই মক্কা মদিনা চত যদি যাব নোৱাৰে তেতিয়াহ'লে আমাৰ ইয়াত আহিব অসমতে আছে হাজোত মক্কা বুলি কয় ভাল লগা জেগা একদম আৰু মজা প্লেচ মানুহখনে চাই হাঁহে লাজো লাগে কি ক'ব আৰু উপায় নাই এইটো চাই লওক আমি যোনটো ৰাস্তাতে আহিছোঁ এই তলফালে আপোনাৰ গাড়ী আহি আছে সেইটো হৈছে আপোনাৰ গাড়ীৰে আহিব পাৰি আৰু যোনটো ৰাস্তাত মই এতিয়া বুলি আছোঁ খোজকাঢ়ি আছোঁ এইটো ৰাস্তা দি আপুনি মানে খোজকাঢ়ি আহিব পাৰে আৰু অলপ ওপৰত উঠি পেলাই অলপমান নতুন কিবা কৈছোঁ আৰু কিবা কিবি চাই লওক কি ধুনীয়া আপোনালোকে আহিব ইয়াত চাবৰ কাৰণে আহি ভাল লাগে আৰু চাব আহিব মানে কি আৰু ভিডিঅ'টো দেখাই দিছে মোটামুটি কেনেহেন তাৰপৰা আহিব এতিয়া হয়নে আমি এতিয়া যাব ওলালোঁ ইয়াৰ পৰা পোৱা মক্কাৰ পৰা কাৰণ আন্ধাৰ হ'ব ধৰিছে লাহেকৈ যাব লাগিব সোনকালে আৰু বেছি টাইম ৰখি লাভ নাই জংঘল এলেকা না অলপ ভয় লাগে সেইকাৰণে আৰু যাওঁ আৰু লাহেকৈ বলক জেগাবিলাক অলপমান চাই লওক আহি কিবা এটা ভাল লাগিছে আৰু এই চাওঁ কি ধুনীয়া নাজাৰা একদম শ্বিলঙত থকা হেন পাব একেবাৰে যদি পোৱা মক্কাৰ যদি আহে আপোনালোকে হাজোত ঘূৰিব লগা জেগা আৰু বহুত আছিল কিন্তু আমাৰ হাতত টাইম নাই ঘৰ যাব লাগিব সোনকালে সেইকাৰণে জলদি এবাৰ যাওঁ আৰু নামি পেলাই তলত যাই পেলাই জেকেটটো পিন্ধি তলত যাওঁ আৰু হৰণটো একদম মাষ্ট বি ইম্পৰ্টেণ্ট কাৰণ হৰণ নহ'লে আপোনাৰ ৰাস্তা আপুনি গমেই নাপায় আপোনাৰ ৰাস্তাটো আগেদি কি আহিছে নে অহা নাই এই দেখা পাইছে ৰাস্তা বিষাক্ত ৰাস্তা ইয়াতে আহি আপোনালোকে এনেকুৱা এটা ফিল কৰিব মানে যে আপোনালোকে শ্বিলঙত ঘূৰি আছে আজি বিশেষকৈ ছানডে কাৰণে অলপমান মানুহখিনি ভিৰ আছে অলপ আহি ভাল লাগিছে এয়া আমি এতিয়া লাহেকৈ আহি পাই গ'লোঁ তল টাৰ্ণিং কিন্তু ক'ব লগা টাৰ্ণিং আছে দেই আৰু আমি ৰখি গ'লোঁ এতিয়া অলপমান ভোক লাগিছে মস্ত বিৰাট জোৰে কিবা খাই দিওঁ অলপমান বিৰিয়ানী চিৰিয়ানী আছে আকাশে বহি আছে এই মেনু চাই আছে বিৰিয়ানী বোলে হাফ 80 টকাকৈ অলপ খাই যাবা যিহেতু ভোক লাগছে হয় না ইমান দূৰ ঘূৰোৱে আমাৰ বিৰিয়ানী ৰেডি আমি খাম এতিয়া মজাকৈ আৰু খাই বৈ যাম আৰু আইঅ কৃষ্ণ বাপৰে বাপ কৃষ্ণ গা চা বিষাই গ'ল একেবাৰে কি ক'ব আৰু তাতে খালোঁ খাই পেলাই আহিলোঁ আহি পেলাই নলবাৰী পাৰ হ'লোঁ পাৰ হৈ পেলাই বৰমা পাৰ হ'লোঁ এতিয়া কদমতল পাম নক'ব আৰু বাপৰে বাপ টাপলা চাপলা একদম বিষ উঠি দিছে একেবাৰে আৰু এই জেগা চাই লওক না জেগা একদম পূৰা ৰঙা হৈ গৈছে একদম আৰু পূৰা এতিয়া লাহেকৈ ঘৰত যাম আৰু ঘৰত যাই তাৰপিছত আৰু জুই চুই খুৱাম ঠাণ্ডা লাগছে হাত দেখা নাই একদম হাত একদম কঁপি গৈছে যদি আমাৰ ভিডিঅ' চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই প্লিজ কাৰণ আপোনালোকৰ ওপৰত চব ভৰসা আৰু